11 আগষ্ট তাৰিখে NIS কেছৰ হিয়াৰিং নহ'ল। মেৰিট লিষ্টৰ অনিশ্চয়তা আহি পৰিছে। 3 বছৰ পাৰ হৈ গ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, গোটেইখিনি কথা আমি এই ভিডিঅ'ত আলোচনা কৰিম। মই এইটো অনুৰোধ জনাব বিচাৰিছোঁ, কাইণ্ডলি চেনেলটি ছাবস্ক্ৰাইব কৰিব যাতে বিভিন্ন আপডেটছবিলাক আপোনালোকে পায়। এতিয়া মূল কথালৈ আহোঁ। প্ৰথমতে এটা কথা স্পষ্ট কৰিব বিচাৰোঁ, 11 আগষ্ট তাৰিখে যে হিয়াৰিং হ'ব বুলি কোনো স্পষ্ট স্থিতি বা ডেট হোৱা নাছিলে বন্ধু বান্ধৱীসকল। 10 দিনৰ অন্তৰালত বা 10 দিনৰ ভিতৰত এফিডেভিট দাখিল কৰিবলৈ কোৱা হৈছিলে, তথা চৰকাৰৰ ফালৰ পৰা এডভোকেটে 10 দিনৰ সময় লৈছিলে। দ্বিতীয় কথা, এতিয়ালৈকে এফিডেভিট দাখিল হৈছেনে নাই তাৰ সুস্পষ্ট ৰেকৰ্ড বা তথ্য আমাৰ হাতত নাই। বন্ধু বান্ধৱীসকল, আমি যিহেতু কোৰ্টৰ প্ৰচিডিংবিলাকৰ কথা হয়তো কিছুমানে গম পাব আপোনালোকে, আৰু হয়তো কিছুমানে গম নাপায়। হাইকোৰ্টত বিভিন্ন লিগেল টাৰ্মছ থাকিব, এপ্লিকেশ্যনবিলাক মুভমেণ্ট কৰাৰ বা হিয়াৰিঙৰ, যেনেকৈ নেক্সট হিয়াৰিং বা ৰেগুলাৰ কেছ, ঠিক আছে, বা কেজুৱেল IA মুভমেণ্ট, ঠিক আছে, বা এফিডেভিটৰ পাছত লিষ্টেড হ'ব, তো কেছ ৰেজিষ্ট্ৰিৰ দ্বাৰা লিষ্টেড কৰাৰ কথা আহি পৰিব। চ' বিভিন্ন ধৰণৰ প্ৰচিডিংছ আছে। এইটো কথা কিন্তু স্পষ্ট যে অতি সোনকালে এই কেছৰ হিয়াৰিং হ'ব। উইদাউট হিয়াৰিং হয়তো মেৰিট লিষ্ট পাব্লিছ হ'ব বুলি আমি আশা কৰিব নোৱাৰোঁ। কিন্তু গভৰ্ণমেণ্টে যদি বেলেগকৈ চিন্তা কৰিছে তেতিয়াহ'লে তাত আমি একো ক'ব নোৱাৰোঁ। বন্ধু বান্ধৱীসকল, 3 বছৰৰ অপেক্ষাৰ উৎকণ্ঠাৰ অন্তত মেৰিট লিষ্ট পাব্লিছ হ'ব গৈ আছে। এই কথা আমি নিশ্চয় ক'ব লাগিব যে এই NIS কোৰ্ট কেছ যি হৈ আছে, আমি সকলোৱে মিলি ইয়াৰ এক এণ্ড অফ দ্য চেপ্টাৰ আমি এটা কৰিবই লাগিব। নহ'লে কি হ'ব, ইমান কেণ্ডিডেটছ আছে টেট পাছ কৰি এপ্লাই কৰাৰ পাছত তেওঁলোকে অপেক্ষাৰ উপৰি অপেক্ষা কৰি আছে। বিভিন্ন স্কুলত হয়তো এপইণ্টমেণ্ট দিব লাগিব চৰকাৰে, বিভিন্ন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা আছে। আৰু তাৎপৰ্যপূৰ্ণভাৱে কিছুদিন আগতে মুখ্যমন্ত্ৰী মহোদয়ে এক মন্তব্য কৰিছে যে 10 অক্টোবৰত এপইণ্টমেণ্ট দিব, 9 অক্টোবৰত মেৰিট লিষ্ট পাব্লিছ কৰিব। প্ৰশ্ন কিন্তু ADREৰ সোধা হৈছিল, কিন্তু আমি এটা অনুমান কৰিব পাৰোঁ ইয়াত হয়তো 5550 বা 4500 থাকিব পাৰে। আৰু এইখিনি এপইণ্টমেণ্ট দিবলৈ হ'লে মেৰিট লিষ্ট প্ৰকাশ কৰিবই লাগিব। আৰু চৰকাৰে কেতিয়াও নিবিচাৰে এপইণ্টমেণ্ট নোহোৱাটো। সদিচ্ছা নিশ্চয় আছে। সেইকাৰণে DWE ফাৰ্ষ্ট যিখিনি 5550টা এডভাৰটাইজমেণ্ট, তাৰ অলৰেডি ডকুমেণ্ট ভেৰিফিকেশ্যন কাম অলমষ্ট সম্পূৰ্ণ। খালি NIS কেছৰ কাৰণে কিছু ডিলে হৈছে। 4500 এইখিনিৰো নিশ্চয় এই কেছৰ এক যি নিৰ্দিষ্ট এক শুনানিৰ পাছত যি এক নিৰ্দিষ্ট এটা সিদ্ধান্ত আহিব, ডিচিশ্যন বা জাজমেণ্ট আহিব, তাৰপাছত নিশ্চয় তেওঁলোকে আৰম্ভ কৰিব। গতিকে কোৰ্ট কেছ লৈ 11 আগষ্ট তাৰিখে শুনানি নহ'ল বুলি কোৱাটো যুক্তিসংগত নহ'ব। আৰু ইয়াক লৈ আমি দুখ প্ৰকাশ বা ক্ষোভ কৰাও খুব এটা উচিত নহ'ব, কিয়নো ছিষ্টেমেটিকভাৱে নিশ্চয় এই হিয়াৰিং হ'ব। আৰু যিহেতু IA মুভমেণ্ট কৰা আছে, চ' IAৰ কি ইম্পেক্ট হ'ব সেইটো পৰৱৰ্তী সময়ত দেখা যাব। মই বাৰে বাৰে এইটোৱে কওঁ বন্ধু বান্ধৱীসকল যে 10 অক্টোবৰত হ'বলগীয়া এপইণ্টমেণ্টত 5500 পোষ্ট মেৰিট লিষ্টটো অহাৰ 90% চান্স আছে, আৰু 4500 আছে। কিন্তু যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাই, তাৰ কাৰণে হয়তো আমি স্পেচিফিকলি ক'ব পৰা নাই। বাট আমি অনুৰোধ জনাব লাগিব যে এইখিনিও যাতে মেৰিট লিষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাতে লিষ্টটি প্ৰকাশ কৰে। গতিকে নেক্সট হিয়াৰিঙৰ কি আপডেট হ'ব সেইটো আমি নিশ্চয় জনাম বন্ধু বান্ধৱীসকল। আমি যোগাযোগ কৰি আছোঁ কেতিয়া হ'ব, ইয়াৰ সঠিক তথ্য হাতত পৰা নাই। তথ্য পৰাৰ পাছতে আমি আপোনালোকক অৱগত কৰিম। চ' আজিলৈ ইমানে। থেংক ইউ ভেৰি মাছ।